নমস্কাৰ আপুনি চাই আছে অমৃত লাইভ এই মুহূৰ্তত লৈ আহিছোঁ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্ত তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আৰু মাত্ৰ 10 দিনৰ পাছতে লাভ কৰিব ৰেচনৰ চাউল ৰাজ্যৰ সকলো ব্যক্তিয়ে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচনৰ চাউল অন্তোদয়া অন্ন যোজনাৰ অধীনত 35 কিলোগ্ৰামকৈ চাউল লাভ কৰিব হিতাধিকাৰীসকলে লগতে অগ্ৰাধিকাৰ পৰিয়ালসমূহে 5 কিলোকৈ চাউল লাভ কৰিব প্ৰত্যেক ব্যক্তিজনৰ নামত ইয়াৰ লগতে হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদখন ই পোষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে লগতে ৰেচনৰ দোকানীসকলে 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান আৰু যদি হিতাধিকাৰীয়ে 1 বছৰৰ বা এই 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত চাউল নাপায় তেন্তে চৰকাৰে মুকলি কৰিছে এক বিশেষ ফোন নম্বৰ আৰু সেই ফোন নম্বৰত পোনপটীয়াকৈ ফোন কৰি আপুনি অভিযোগ দাখিল কৰিব পাৰিব আৰু সেই ফোন নম্বৰটো হৈছে 180034536111 এই নম্বৰটো আমি আপোনালোকক আকৌ এবাৰ কৈছোঁ 180034536111 এই নম্বৰটোত ফোন কৰি 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত চাউল লাভ নকৰিলে পোনপটীয়াকৈ অভিযোগ দিব পাৰিব হিতাধিকাৰীসকলে অন্যথা 1967 নম্বৰতো ফোন কৰি দিব পাৰিব হিতাধিকাৰীসকলে অভিযোগ আৰু অভিযোগ সত্য প্ৰমাণিত হ'লে জেল পৰ্যন্ত হ'ব পাৰে ৰেচন কাৰ্ডৰ দোকানীজনৰ ইতিমধ্যে ৰাজ্যৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু গ্ৰহণ অৰ্থাৎ গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে এই বিশেষ বিজ্ঞাপন লগতে ৰাজ্য চৰকাৰে ৰাজ্যৰ 40 লাখ মহিলাক কৰ্ম উদ্যমী মহিলাৰ ৰূপে গঢ়ি তুলিবলৈ পৰিকল্পনা যুগুত কৰিছে আৰু ইয়াৰ বাবে যোগ্য মহিলাক 10,000কৈ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে আৰু সেয়েহে প্ৰতিগৰাকী মহিলাকে দিব ধনৰাশি ইয়াতে 40 লাখ মহিলাক কৰ্ম উদ্যমী মহিলা ৰূপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে এই 40 লাখ মহিলাৰ বেংকৰ একাউণ্টত সোমাব ধন ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এই ভাল খবৰটো চৰকাৰে বিভিন্ন নিয়মৰ মাজেৰে প্ৰদান কৰিব এই 10,000 টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ৰাজ্যৰ 40 লাখ মহিলাৰ বেংকৰ একাউণ্টত সোমোৱা হ'ব এই ধনসমূহ ৰাজ্যৰ মুঠ 40 লাখ মহিলাক কৰ্ম উদ্যমী মহিলা ৰূপে গঢ়ি তুলিবলৈহে পৰিকল্পনা যুগুত কৰিছে ৰাজ্যৰ চৰকাৰখনে লগতে মাঘ বিহুৰ পূৰ্বে ৰাজ্যবাসীলৈ এক ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ ৰাজ্যবাসীৰ বাবে এইটো এটা ডাঙৰ খবৰ লগতে এটা ভাল খবৰ কিয়নো এতিয়াৰে পৰা অনুষ্ঠিত কৰিব পাৰিব ম'হ যুঁজ আৰু পৰম্পৰা ৰক্ষা কৰি মাঘ বিহুত কৰিব পাৰিব ম'হৰ যুঁজ কুকুৰা যুঁজ আদি খেলৰ অনুষ্ঠান দীৰ্ঘদিন ধৰি নিষিদ্ধ হৈ আছিল এই ম'হ যুঁজৰ খেলসমূহ এই ম'হ যুঁজ বন্ধ কৰি দিছিল চৰকাৰে আৰু এতিয়া পুনৰ পৰম্পৰা ৰক্ষা কৰি আয়োজন কৰিব পাৰিব ম'হৰ যুঁজ কুকুৰা যুঁজৰ খেলসমূহ তাৰ বাবে বিশেষকৈ ম'হৰ যুঁজ পাতিবলৈ চৰকাৰে আনিব SOP এই SOP মানি অনুষ্ঠিত কৰিব লাগিব ম'হ যুঁজ আৰু এই ম'হৰ যুঁজ খেলৰ বাবে চৰকাৰে মাঘ বিহুৰ পূৰ্বে জাৰি কৰিব নিৰ্দেশনা কেইবাটাও নীতি নিৰ্দেশনাৰ জৰিয়তে জাৰি কৰিব এই নিৰ্দেশনা আৰু এই নিৰ্দেশনাসমূহ মানি অনুষ্ঠিত কৰিব লাগিব মাঘ বিহুত ম'হ যুঁজ লগতে কুকুৰা যুঁজৰ খেলসমূহ ৰাজ্যৰ একাংশ লাখ লাখ মহিলালৈ এটা ভাল খবৰ কিয়নো এতিয়াৰে পৰা প্ৰতিগৰাকীয়ে ৰান্ধনীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ৰান্ধনীসকলে 1500 টকাৰ মাননিৰ উপৰিও লাভ কৰিব 1250 টকাৰ অৰুণোদয়ৰ ধন আৰু ৰাজ্যৰ যিসকল ৰান্ধনীয়ে লাভ কৰা নাছিল অৰুণোদয় আঁচনিৰ ধন সেই সকলো ৰান্ধনীয়ে লাভ কৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ ধন লগতে মহিলাসকলে নতুন বছৰৰ পৰাই লাভ কৰিব এই আঁচনিৰ ধন ইয়াতে 1,18,998 গৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন লগতে নিয়মীয়াকৰণ কৰা হ'ব ৰান্ধনীসকলৰ মাননি শিক্ষামন্ত্ৰীৰ বৈঠকৰ অন্তত সদৌ অসম ৰান্ধনী সহায়িকা সংস্থাৰ এই বৃহৎ ঘোষণা আমি আপোনালোকক জনাই আছোঁ ৰাজ্যৰ যিসকল ৰান্ধনী আছে আৰু সেইসকলে তেওঁলোকৰ মাননিৰ উপৰিও এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব পাৰিব বুলি জানিব পৰা গৈছে আৰু আপোনাৰ এটা ভুলৰ বাবে আপুনি পৰিব পাৰে ভয়ংকৰ বিপদত লোন বিচাৰি গুগল প্লে ষ্টৰৰ পৰা যিকোনো এপ ডাউনলোড কৰা সকলৰ বাবে এইটো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ
আৰু আপুনিও গুগলত লোন বিচাৰি যিকোনো এপ ডাউনলোড কৰিছে নেকি আপুনি যদি গুগলত লোন বিচাৰি যিকোনো এপ ডাউনলোড কৰিছে অৰ্থাৎ গুগল প্লে ষ্টৰৰ পৰা যিকোনো এপ ডাউনলোড কৰিছে তেনেহলে সাৱধান হওক কিয়নো লোন দিয়াৰ নামত থকা গুগল প্লে ষ্টৰৰ 18টাকৈ এপ গুগল প্লে ষ্টৰে ডিলিট কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে সেয়েহে লোন বিচাৰি যিকোনো এপ গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰা সকলৰ বাবে এইটো এটা বেয়া খবৰ লগতে অতি গুৰুত্বপূৰ্ণ খবৰ 18টাকৈ স্পাই লোন এপ ডাউনলোড কৰিছে নেকি আপুনি আৰু যদিহে 18টাকৈ স্পাই এপ ডাউনলোড কৰিছে তেন্তে সাৱধান হওক আৰু অতি শীঘ্ৰে আপোনাৰ মোবাইলৰ পৰা সেই এপ কেইটা ডিলিট কৰক কিয়নো গুগলে ডিলিট কৰা এই এপ কেইটাই লাখ লাখ লোকৰ পৰা চুৰি কৰিছে তেওঁলোকৰ পাৰ্সোনেল ডিটেইলছ জানিব পৰা মতে লাখ লাখ লোকে ডাউনলোড কৰিছে এই এপসমূহ আৰু লোন দিয়াৰ নামত এই এপসমূহে চুৰি কৰি আছিল ব্যক্তিগত ডাটা সেয়েহে আপোনাৰ মোবাইলত যদি এই এপসমূহ আছে তেনেহলে অতি শীঘ্ৰে ডিলিট কৰক এই এপসমূহ কিয়নো এই এপসমূহে আপোনাক পিছলৈ ব্লেকমেইলিং কৰিব পাৰে আৰু এই এপ কেইটা হৈছে এ ক্ৰেডিট অমৰ কেছ ইউবা কেছ লগতে ইজি ক্ৰেডিট কেছ ক্ৰেডিবাছ ফ্লেছ লোন প্ৰি ষ্টৰ্মছ ক্ৰেডিটো প্ৰি ষ্টৰ্ম ডি ক্ৰেডিটো ইউমিকেছ লগতে গো ক্ৰেডিটো ইনষ্টেণ্ট এনিঅ' প্ৰি ষ্টৰ্ম কাৰ্ট্ৰাক গ্ৰেণ্ড ফিন আপ লেণ্ডিং 4S কেছ ট্ৰু নেৰা ইজি কেছ আৰু আমি জনাই দিয়া এই এপ কেইটা যদি আপোনাৰ মোবাইলত আছে তেনেহলে শীঘ্ৰেই ডিলিট কৰক আপোনাৰ মোবাইলৰ পৰা এই এপ কেইটা কিয়নো লোন পাম বুলি বহুতে এই এপ কেইটাত নিজৰ পাৰ্সোনেল ডিটেইলছ ফিল আপ কৰিছিল এই এপ কেইটাত আৰু এতিয়া ইতিমধ্যে গুগলৰ এক ব্যৱস্থাৰ পিছতেই ধৰা পৰিছে ব্যক্তিগত ডাটা হেক কৰা এই লোন দিয়াৰ নামত চলাই অহা এই এপ কেইটাই এবাৰ প্ৰস্তাৱ দাখিলৰ নিৰ্দেশ জিলা শিক্ষা বিষয়াবৰ্গক একত্ৰীকৰণৰ বাবে সৰ্বাধিক বিদ্যালয় বন্ধ হ'ব লখিমপুৰত ৰাজ্যৰ সকলো জিলাতকৈ লখিমপুৰত বন্ধ হ'ব সৰ্বাধিক স্কুল লগতে কামৰূপত বন্ধ হ'ব 34খনকৈ বিদ্যালয় পূৰ্বে ৰাজ্যত শিক্ষাৰ্থী কম থকা 765খনকৈ বিদ্যালয় একত্ৰীকৰণ কৰিছিল ৰাজ্য চৰকাৰে কিয়নো শিক্ষাৰ্থীৰ অভাৱ তথা শিক্ষাৰ্থী নোহোৱাৰ বাবে তেনেধৰণৰ অজুহাত দেখুৱাই চৰকাৰে এখনৰ পাছত এখনকৈ চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি আহিছে আৰু লক্ষণীয় বিষয়টো হৈছে শিক্ষা ব্যৱস্থাৰ মান বৃদ্ধি কৰাৰ বাবে গুণোৎসৱ লগতে শিক্ষা সেতু এপ প্ৰযোজ্য কৰাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ বিপৰীতে শিক্ষাৰ্থীৰ অভাৱত বন্ধ কৰি গৈছে বিদ্যালয়সমূহ তেনেধৰণে ৰাজ্যত পুনৰবাৰ একত্ৰীকৰণৰ দ্বাৰা চৰকাৰে প্ৰাথমিক বিদ্যালয় বন্ধ কৰিবলৈ ওলাইছে লগতে চৰকাৰী তথ্য মতে প্ৰাদেশিকৃত মাতৃভাষা মাধ্যমৰ ষষ্ঠ অনুসূচী এলেকাক বাদ দি মুঠ 28খন জিলাৰ 507খন প্ৰাথমিক বিদ্যালয় শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত একত্ৰীকৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে শিক্ষা বিভাগে লগতে প্ৰাথমিক শিক্ষা সঞ্চালকে 30জনতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়ৰ তালিকা প্ৰস্তুত কৰিছে আৰু এই তালিকা মতে জিলা শিক্ষা বিষয়াক আন্তঃগাঁথনি আৰু নাম ভৰ্তিৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি 10 ছেপ্টেম্বৰৰ ভিতৰত একত্ৰীকৰণৰ প্ৰস্তাৱ দাখিল কৰিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে শেহতীয়াকৈ এক নিৰ্দেশ জাৰি কৰিছে আৰু ইয়াৰ ফলতে ৰাজ্যৰ 28খন জিলাৰ 507খন প্ৰাথমিক বিদ্যালয় শিক্ষা ক্ষেত্ৰ এই আঁচনিৰ অধীনত একত্ৰীকৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে শিক্ষা বিভাগে লগতে এই একত্ৰীকৰণৰ ফলত সৰ্বাধিক বিদ্যালয় বন্ধ হ'ব লখিমপুৰত